চাটনি খাই বাৰু কোনে কোনে ভাল পায়। আমাৰ অসমীয়া থালি বুলি ক'লে চাটনি পিটিকা এইটো মেইন আৰু হোটেল ধাবাবিলাকতো আজিকালি বেলেগ বেলেগ ধৰণৰ চাটনি পোৱা যায়। মই কিন্তু হোটেল ধাবা ৰেষ্টুৰেণ্ট এইবিলাকত খালে মানে চাটনিটো কেতিয়াও এৰি থৈ নহয়, কাৰণ মই চাটনি বিৰাটেই ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? বহুতে বহুত ধৰণেৰে বনায়। মই কিন্তু আপোনালোকৰ বাবে আজি একেবাৰে চিম্পুলকৈ শুকান মাছৰ এটা চাটনি লৈ আহিছোঁ। ব'লকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই শুকান মাছৰ চাটনিটোৰ কাৰণে মই লৈছোঁ বিলাহী আৰু নহৰু গোটা গোটাকৈ কাটি লৈছোঁ, আদা নহৰু একেলগতে অকণমান থেতেলিয়াই লৈছোঁ, পিঁয়াজ দুটামান কাটি লৈছোঁ, শুকান জলকীয়া দুটা লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। আৰু শুকান মাছটোতো আমাক লাগিবই। প্ৰথমতে মই মাছটো অকণমান সৰু সৰুকৈ কাটি ল'লোঁ, যিহেতু মোৰ মাছটো অকণমান ডাঙৰ আছিলে। তাৰ পৰা কাটি মই অকণমান গৰম পানীত তিয়াই ভালদৰে ধুই ল'লোঁ। এতিয়া এখন কেৰাহী পাতি শুকান মাছখিনি তেল অলপ দি খৰখৰীয়াকৈ ভাজি ল'ম। এইফালে মোৰ মাছ ভজা হৈয়ে গৈছে। যিহেতু শুকান মাছ শুকায়ে আছে, সেইকাৰণে বেছি টাইম ভাজিব নালাগে। অকণমান খৰখৰীয়াকৈ ভাজি নমাই দিলে হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কাঢ়ি ল'ম। এতিয়া মই এই একেখন কেৰাহীতে আৰু অকণমান তেল দি দিম। তাৰ পৰা এইফালে তেল গৰম হৈ গ'ল। ইয়াতে দুটা শুকান জলকীয়া দি দিছোঁ আৰু অকণমান পাঁচফোৰণ দি দিছোঁ। মই মানে এই তেলত যে পাঁচফোৰণ দি চব্জি তবজি বনাই মই বিৰাট ভাল পাওঁ। কি কাৰণে নাজানো, তেলত যে এই পাঁচফোৰণটো দিলে ফুটি যায়, ফুটি আহে নহয়, এইখিনি ইমান ভাল লাগে নহয়। মোৰ নিচিনা বাৰু কোনোবা আছেনে জনাবচোন দেই। অৱশ্যে মোৰ মানুহজনেও পাঁচফোৰণ খাই ভাল পায় দেই। এই মিঠি গুটিকেইটা যে বিৰাট ভাল পায় তেওঁ। তাৰ পৰা এইফালে পিঁয়াজ দি দিলোঁ। পিঁয়াজটো অকণমান টাইম ভাজিম ৰঙচুৱা হোৱালৈকে। এইফালে মোৰ পিঁয়াজ প্ৰায় ভজা হৈয়ে গৈছে আৰু পিঁয়াজটো আপোনালোকে অকণমান ৰঙচুৱাকৈ ভাজি ল'ব দেই। তাৰ পৰা মই আদা নহৰু থেতেলিয়াই থৈছিলোঁ যে সেইখিনিও অকণমান দি দিছোঁ আৰু গোটা গোটাকৈ কাটি থৈছিলোঁ তাৰো অকণমান দি দিছোঁ। আদা নহৰুখিনি অকণমান ভাজ খোৱাৰ পাছতে আপোনালোকে বিলাহীখিনি দি দিব। বৰ বেছিও ভাজিব নালাগে। বিলাহীটো দি আপোনালোকে অকণমান টাইম ভাজি ল'ব। এই চাটনিটোত মানে বিশেষকৈ এই গোটা গোটাকৈ যে নহৰু কাটি পিনি দিয়া হৈছিলে সেইখিনিয়ে খাই ভাল লাগে। গোটা গোটা হৈ থাকে যে, আপোনালোকে গোটা গোটা ফুটো দিব পাৰিব। মোৰ মানে বেছি ডাঙৰ হৈছিলে ফুটাকেইটা, সেইকাৰণে মই কাটি কাটি দিছোঁ। কাটি কাটি দিলেও ভাল লাগে। তেনেকৈ দিয়াৰ পাছতো আপোনালোকে কিন্তু আদা নহৰু লগতে থেতেলিয়াই পিনিও অকণমান দিব। এতিয়া মই ইয়াতে হালধি অলপ দি দিম। আপোনালোকে হালধিটো তেলত দিওঁ বুলি ক'লেও দিব পাৰিব। তাৰ পৰা নিমখ অকণমান দিছোঁ, বৰ বেছি নিদিওঁ কাৰণ চাটনি যে বৰ বেছি নহয় নহয়, অকণমান বনাইছোঁ। তাৰপৰা ভালদৰে লৰাই দিম। এই চাটনিটো বনাবলৈ কিন্তু আপোনালোকৰ অকণমান টাইম লাগিব। মানুহবিলাকে ক'ব নহয়, এই চাটনিহে ইমান টাইম লাগে নেকি? সেইটো কথা নহয়, টাইম লৈ যিকোনো কাম কৰিলে ভাল ফল পোৱা যায়। আপোনালোকৰ লগত কথা কৈ থাকোঁতে মোৰ এইফালে হৈছে নহয়। তাৰ পৰা এইফালে মই অকণমান মছলা দি দিছোঁ। মছলাৰ ভিতৰত মই দিছোঁ জিৰা, অলপ ৰেড চিলি, অকণমান জ্বলা হ'লে ভাল লাগে, আৰু অকণমান জিৰা পাউডাৰ দি দিছোঁ। বেলেগ একোৱেই দিয়া নাই। ইয়াতে বৰ বেছি মছলা নিদিলেও হয়। তাৰ পৰা মই আদা নহৰু আছিলে যে আৰু অকণমান সেইখিনি আকৌ দি দিছোঁ। মোৰ ভিডিঅ'বিলাকত চাবচোন, মই একেলগতে আদা নহৰুখিনি দি নিদিওঁ, মাজে মাজে দি থাকোঁ। আপোনালোকেও তেনেকৈ বস্তুবিলাক দিবচোন, খাবলৈ খুব ধুনীয়া হয়। এইফালে মোৰ প্ৰায় ৰেডিয়ে হৈছে, অলপ সিজা সিজা হৈছে, সেইকাৰণে মই হেতাখনৰ তলটোৰে অলপ ভাঙিও দিছোঁ। চাটনি বুলি ক'লেতো অকণমান জ্বলা লাগেই, সেইকাৰণে এই কাটি থোৱা কেঁচা জলকীয়াকেইটা দি দিছোঁ। বেছি জ্বলা দিয়া নাই, মানুহজনে খাব নোৱাৰিব যে। মই কিন্তু জলকীয়া খাওঁ, তথাপিও নাই দিয়া ইমান। দিছোঁ আৰু চাটনিৰ জোখেৰে যিমানখিনি দিব লাগে, আপোনালোকে বেছি কম কৰিব পাৰিব। এতিয়া মই ইয়াতে শুকান মাছখিনি ফ্ৰাই কৰিছিলোঁ নহয়, সেইখিনি দি দিম। তাৰ পৰা আকৌ অকণমান টাইম ভালদৰে ভাজি ল'ম। আপোনালোকে কম জুইত অকণমান ভাজি থাকিবচোন, চাব ধুনীয়াকৈ তেলটো বিৰিঙি আহিছে। তেতিয়াই গম পাব যে হৈছে আৰু। বিয়াৰ আগতে কিন্তু মই শুকান মাছৰ টেষ্টটো লোৱা নাছিলোঁ দেই। বিয়াৰ পাছত মানুহজনে এদিন বনাই দিলে, ইমানেই ভাল লাগিলে নহয়, সিদিনাখনৰ পৰা কিন্তু মানুহজনক আনিবলৈ কৈয়ে থাকোঁ। এইফালে মোৰ ৰেডি হৈ গ'ল শুকান মাছৰ চাটনি। এই ৰেচিপিটোৰ ক্ৰেডিট কিন্তু মানুহজনক দিব লাগিব দেই। লাই ভাপত দিয়া ছজিনা পাতৰ দালি আৰু শুকান মাছৰ চাটনি, এটা ভোট জলকীয়া সৈতে বিৰাট ধুনীয়াকৈ খালোঁ দেই আজি।